যদি আপোনালোকেও ইউটিউবৰ পৰা ইনকাম কৰিম বুলি ভাবিছিল তেতিয়াহ'লে আপোনালোকৰ কাৰণে মই এটা ভাল খবৰ লৈ আহিছোঁ আজি। এতিয়াৰ পৰা সকলোৱে ইউটিউবত পইচা ইনকাম কৰিব পাৰিব, কাৰণ আগৰ দৰে ৰুল আৰু ৰেগুলেশ্যন বৰ্তমান ইউটিউবত নাই। আগতে লাগিছিল 4000 ঘণ্টা মিনিট ৱাটচ টাইম আৰু 1K ছাবস্ক্ৰাইবাৰ। এতিয়া মাত্ৰ 500 ছাবস্ক্ৰাইবাৰ আৰু 3000 ঘণ্টা মিনিট ৱাটচ টাইমত আপোনাৰ ইউটিউব চেনেলটো আপুনি মনিটাইজেশ্যন অন কৰিব পাৰিব। আৰু এতিয়া হয়তো বহুতৰে মাইণ্ডত আহিছে যে এতিয়াও আমাৰ তাতে 4000 ঘণ্টা মিনিট ৱাটচ টাইম দেখুৱাই আছে আৰু 1K ছাবস্ক্ৰাইবাৰ দেখুৱাই আছে। তো আপুনি এটা কাম কৰক, আপোনাৰ প্লে ষ্টৰত গৈ পেলাই আপোনাৰ যিটো ইউটিউব ষ্টুডিঅ' আছে এইটো আপডেট কৰক, তেতিয়াই গোটেইখিনি প্ৰব্লেম ছল্ভ হৈ যাব। মই দেখুৱাই আছোঁ বাৰু নিউ আপডেটটো কেনেকৈ আহিছে। এইটো মোৰ নতুন ইউটিউব চেনেল, চাওক ইয়াতে লিখা আছে বিকাম ইউটিউব পাৰ্টনাৰ, এনেকুৱাকৈ আহিব আৰু তলত চাওক 500 ছাবস্ক্ৰাইবাৰ লাগিব আৰু 3টা ভিডিঅ' আপুনি 90 ডেজৰ ভিতৰত আপলোড কৰিব লাগিব। আৰু এইপিনে চাওক 3000 ৱাটচ টাইম দিয়া আছে, আগতে 4000 আছিল, এতিয়া বৰ্তমান 3000 কৰি দিছে। যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক এটা কমেণ্ট কৰিব, মই গোটেইখিনি বস্তু ধুনীয়াকৈ বুজাই দিম। কোনটো বস্তু বুজি পোৱা নাই মোক এটা কমেণ্ট কৰি পেলাই জনাই দিব, মই ধুনীয়াকৈ বুজাই দিম। তো বহুতৰে ইউটিউবৰ পৰা টকা ইনকাম কৰাৰ এটা সপোন থাকে, তো কথাখিনি মই আপোনালোকক ধুনীয়াকৈ জনাই দিলোঁ। আৰু বহুত দিন ধৰি ব্লগ দিয়া নাই, কাৰণ মই ঝাৰখণ্ডৰ পৰা আহিলোঁ, আহি পেলাই কেইদিনমান ধৰি ভিডিঅ' দিব পৰা নাই, অলপ গা চাও বেয়া হৈছিল। তো এইটো আপডেটটো দিলোঁ।